আজি আমি শিকিম যে মুখৰ পৰা বেয়া গোন্ধ ওলোৱাৰ কাৰণ কি বাৰু কিন্তু তাৰ আগত আমি জানো আহকচোন বাকিবোৰ মানুহে তাৰ কাৰণ কি বুলি ভাবে ৰেপিড ফায়াৰ না ফাৰ্স্ট তুমি কোৱা ব্ৰাছ নকৰিলে এটা ঠিক আছে সীমা কোৱা মুখৰ গোন্ধ কিয় ওলায় কি কম পাঁচ তই কোৱা পেট বেয়া থাকিলে অলপ পেটৰ বেয়া গেষ্ট্ৰিকৰ কিবা প্ৰব্লেম থাকিলে ঠিক আছে নেক্সট শুকান মাছ খালে খাদ্য ফুড আইটেম ঠিক আছে সীমা আকৌ কিবা ক'বা মাংস খালে ওলাব জানো সেইটো ফুড আইটেম হৈ গ'ল নেক্সট তই স্কেলিং নকৰালে মানে যদি ক্যালকুলাস বেছি হয় দাঁতত পাথৰ জমিলে দাঁতত লেতেৰা জমিলে ঠিক আছে বাকিখিনি আমি নেক্সট কথা পাতিম তাৰ বাহিৰে আলুত হোৱা বেমাৰ যেনেকৈ পাইৰিয়া শুনিছেনে আপুনি তাৰ কাৰণেও মুখৰ গোন্ধ ওলাব পাৰে যদি আপোনাৰ দাঁতত পোকে খাইছে বা কেভিটি হৈছে তেনেহ'লে সেইটোৰ কাৰণেও মুখৰ বেয়া গোন্ধ ওলাব পাৰে তোমাৰ চিষ্টেমিক ডিজিজ যেনেকৈ ডায়েবেটিছ বা লাং ডিজিজতো মুখৰ বেয়া গোন্ধ ওলাব পাৰে পিঁয়াজ আৰু নহৰু মুখৰ পৰা গোন্ধ ওলোৱা কমন ফুডৰ ভিতৰত দুটা এইটো তাৰ কাৰণ হৈছে ইয়াতে থকা ছালফাৰ যোনটো খাদ্যতে ছালফাৰ থাকে সেইবোৰত মুখৰ পৰা গোন্ধ ওলোৱাৰ চান্স থাকে কাৰণ কি ছালফাৰটো অলপ গোন্ধ ওলোৱা বস্তু লগতে ড্ৰাই মাউথ অৰ্থাৎ যাৰ মুখত থুই কম সৃষ্টি হয় তাৰ কাৰণ বিভিন্ন ধৰণৰ হ'ব পাৰে যেনেকৈ স্মকিং কৰিলে বা যাৰ মুখেদি উশাহ লোৱা অভ্যাস থাকে তেওঁলোকৰ ড্ৰাই মাউথ সাধাৰণতে হয় যাৰ কাৰণে মুখৰ বেয়া গোন্ধ ওলাব পাৰে তাৰ লগতে অন্যান্য কাৰণো থাকিব পাৰে যেনে যদি আপোনাৰ টনচিলাইটিছ আছে বা টনচিল ষ্টোনছ আছে কেতিয়াবা মুখত বা ডিঙিত বা নাকত বা চাইনাছত যদি কিবা ইনফেকশ্যন হৈছে তেনে ক্ষেত্ৰতো মুখৰ পৰা বেয়া গোন্ধ ওলাব পাৰে তাৰ লগতে কিছুমান কেঞ্চাৰাছ ষ্টেটতো অৰ্থাৎ কেঞ্চাৰ যেতিয়া কাৰোবাৰ মুখত থাকে তেনেকুৱা ক্ষেত্ৰতো মুখৰ পৰা বেয়া গোন্ধ ওলাব পাৰে কিন্তু মুখৰ পৰা বেয়া গোন্ধ ওলাইছে বুলিয়েই যে সেইটো কেঞ্চাৰ হয় তেনেকৈ ভাবি নল'ব মই কৈছোঁ যে কেঞ্চাৰৰ ষ্টেজতো বেয়া গোন্ধ ওলাব পাৰে বেয়া গোন্ধ নোলোৱাকৈও কেতিয়াবা কেঞ্চাৰৰ ষ্টেট হয় আৰু সেইটো একলগত জড়িত কৰি নল'ব আৰু ভয় নাখাব মই বাৰু অহা ভিডিঅ'ত এজন পেচেণ্টৰ এটা কেছ দেখাম যোনটোত এটা তেনেকুৱা প্ৰি কেঞ্চাৰ ষ্টেট আছে আৰু তাত মই আপোনাক বুজাই ক'ম যে সেইটোৰ কিহৰ কাৰণত হৈছিল তাৰ লগতে আপোনাৰ যদি কিবা জানিবলগীয়া কিবা প্ৰশ্ন আছে দাঁত বা মুখৰ লগত জড়িত তেনেহ'লে সেইটো তলত কমেণ্ট কৰিব আৰু মোৰ বাকী কেইটা ভিডিঅ' চাবলৈ ইয়াতে ক্লিক কৰক